এই তো বোলে হাতী চিকাৰ কৰা আই আচ্ছা চকাত নিমা দি ঘৰত যদি খানা খালো এও গেলা গৈ সো হেল্ল' গাইজ আৰু এটা নতুন ব্লগত মই আহি গ'লোঁ আপোনালোকক বাকী আজি এতিয়া প্ৰায় এতিয়া 2টা বাজি গ'ল প্ৰায় এতিয়া আমি যাম মানে মই যাম অকল ৰাসক যাম বাকী কৰণ ভাই আমাৰ তাতে ৰখি আছে আজি ৰাস চাম বাকী আপোনালোককতো আহিনা প্ৰস্তুতিহে দেখালোঁ আজি মেইন ৰাস যে আপোনালোকক আজি দেখাম বাকী চাওঁ হাল্লা চাওঁ বাকী এতিয়া গাইজ যাব লাগে ভিডিঅ'টো চাই থাকক আৰু গাইজ ৰেডি হৈছিলোঁ ৰ'ব ভালকৈ একদম বঢ়িয়াকৈ বাকী হাফ চলা মাৰি লৈছিলোঁ এতিয়া ঠাণ্ডা লাগো না হাতে ফুল চলা মাৰি ল'ম ৰ'ব বলক গাইজ তো বাকী গাইজ আহিলোঁ থানাৰ চকত বাকী নলবাৰী আহি পালোঁ আপোনালোকে চাব পাৰে বাকী এতিয়া কৰণ বাইক ৰখি আছোঁ গৈ অহাই নাই তো বাকী গাইজ ৰখি আমাৰ কৰণ ভাই আহি পাইছে ৰ'ব তাক আহিবা দিছোঁ আপোনালোকক দেখাই আছোঁ সি আহিছে বাকী আৰু এটা লগৰ চলি পাইছোঁ মোৰ ৱাচিম আপোনালোকে জানে আগৰ ভিডিঅ'ত আহিছিল সিও আহি আছে তো গাইজ এতিয়া আমাৰ বেটাৰ ভাই আহি গ'ল বঢ়িয়া নমস্কাৰ গাইজ নমস্কাৰ বঢ়িয়া বাকী এতিয়া আমি ৰাসকলৈকে যাম তাতে চব কৰিম আজি গাইজ এই টাউনৰ মাজত যে হাল্লা দিছে অঁ হা এক গাইজ কেইনাবা পুতি থৈ দিব বাবু কেনে কৰে হে আৰু গাইজ আমি ফাইনেলি ৰাস আহি পালোঁ বাকী মিনা বজাৰকলৈকে এই ব্ৰিজখনৰ ওপৰত দি যাব লাগিব আমি তো গাইজ আপোনালোকক যিহেতুকে ভিতৰখিনি আহিনা দেখিছোঁৱে আজিও দেখাম বাৰু কিন্তু প্ৰথমতে আমি যাম মিনা বজাৰ না কি দেখা মিনা বজাৰ যাম প্ৰথমতে বাকী ইটা আমি তাকে লৈ যাওঁ ইটা লাইট চাইট দিছে গাইজ বলক দেখছি ইয়াক মানে সদায় মানে ক'বা আহিব কোৱাৰ পিছতে মই জাপ মাৰি দেই লাইজ নাই চ' গাইজ আপোনালোকক মই এটা কথা কওঁ এইখিনি টাইম ৰাস চোৱা বেষ্ট সময় তই মানে কিয় জানে না হয় লাইট গেলা নজলে কিন্তু অলপ পিছত জ্বলব যেতিয়া ৰাতি হ'ব মানুহ বহুত হেঁচা হেঁচি হয় এতিয়া আপোনাৰ দিপৰাও হয় না অলপ ঠাণ্ডাও পৰছি বাকী ভাল লাগে হয় না নহয় বঢ়িয়া একদম মজা ফিলিং তো বাকী গাইজ আহি পাই গ'লোঁ আমি এইটোৰ কাৰণে ৰাস চাবা হ'ব গাইজ ড্ৰিমলেণ্ড নেশ্যনেল ট্ৰেড এক্সপো বঢ়িয়া তো গাইছে এই মাৰি আছোঁ ৰ'ব বৰ্তমান দে মাৰ তো বোলে হাতী চিকাৰ কৰা আই আচ্ছা জনাই ৰাঙাটোত নাই কেটি গেলাই 6টা হ'ল নেকি বঢ়িয়া কিমান 30 টকা আছে খুচৰা আছে না খুচৰা আছে আপা অ নাই তাতে মানুহ হ'ব উঠিম আৰু এতিয়া আমাৰ মদ খাই খোৱা आज हमारे लड़की चलाएगा बुलेट ओ इत्तेजी खाला ओ केना लागছি গাইজ মই আপোনালোকক এটা নিজৰ বুলি কওঁ মানে নিজে আহিছে বহুত কাম ভাই ভণ্টি জুনি আছে চাই আছে
এই গাইছ চকাত ইমা দি ঘৰত যদি খানা খালো এও কেলা গৈ যি অদা অদা লাগছি দেই তো গাইছ খাই কিনে আমি গুচি আহিলোঁ বাকী ম'ম' আৰু পাস্তা খালোঁ নাই পইচা পা বস্তুটো হে চিপ ফাল্টু লাগছে খাই কি কবি তই তো গাইছ বৰ্তমান আমি তাৰে পৰা আহি গ'লোঁ এতিয়া আমি ক'ত যাই আছোঁ চাহ খাব মানে এই ডিম্পুদা আছিল অকণ তাকে যাই আছোঁ বলক গাইছ এতিয়া মই সোনকালতে যাওঁ ৰং এতিয়া বাজিছে আপোনাৰ 5:10 বলক বেছি ৰাতি কৰিব নালাগে মই আৰু ঘৰত যাব লাগিব তো গাইছ আমি কিবা এই ভাড়া পাওঁ নেকি খাব সোমাইছোঁ ৰ'ব গাইছ ৰাজ খোল ৰ'ব এতিয়া গাড়ী পাং না নাপাং সেইটোহে কথা বলক গাইছ চ' গাইছ মই ফাইনেলি বাছ এখন পালোঁ দিয়ক আমাৰ তাৰে বাকী এতিয়া ঘৰত যাই আছোঁ ঘৰত যাই আপোনালোকক লগ পাইছোঁ চ' গাইছ মই ঘৰত আহি পালোঁ দিয়ক আৰু লাগ বাই চান্স মই বাছখন পালোঁ আপোনালোকে চাব পাৰে ক্লিপটো দিছোঁ বাকী ঘৰ আহি পালোঁ আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগ পাই আছোঁ এটা নেক্সট ব্লগত টিল দেন টাটা বাই বাই জয় অসম।